হাই সকলোকে মই মোৰ চেনেলটোলৈ সাদৰে সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকক চনকাৰ সুন্দৰ পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। যেনে চনকাৰ সুন্দৰ পাহাৰীয়া পৰিৱেশ, একা বেকা ওখ চাপৰ পথসমূহ আৰু বিশাল ব্ৰহ্মপুত্ৰ সুন্দৰ পৰিৱেশ, লগতে বিভিন্ন লোকৰ আগমন, আনন্দ উল্লাস আৰু লগতে আমাৰ সকলোৱে যি আনন্দ উল্লাস কৰিব সেই সকলো এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চনকাৰ বিশাল ব্ৰহ্মপুত্ৰ, মৰুভূমি, পাহাৰ আৰু তাত সজা বহুতো ইক' কেমেৰাৰ সৈতে যি সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, সেই সুন্দৰ পৰিৱেশ মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি চাই থাকক। আহক এতিয়া ভিডিঅ'টি লৈ আহক। এতিয়া আমি চনকা আহি পাইছোঁহি। ইয়াত টিকেট কাটিবলগীয়া হয় 20 টকাকৈ ন? বাইকৰ প্ৰতি না জনপ্ৰতি? বাইকৰ প্ৰতি। এয়া আহি পাই গ'লোহি চনকা। Hello guys. পাহাৰৰ মাজে মাজে সুৰসুৰীয়া বাটে আমি চনকালৈ গৈ আছোঁ। এইয়া আহি পালোহি ব্ৰহ্মপুত্ৰ, বিস্তীৰ্ণ ব্ৰহ্মপুত্ৰ। জাগা পাইছো সেই ফটো পালোহি চনকা। এইবিলাকে হৈছে চনকা ইক' কেম্প। এইসোপা ইক' কেম্প, এইবিলাকৰ ৰাতি থাকিব পাৰি। আৰু আগুৱাই গ'লে আৰু বহুতো ধুনীয়া ধুনীয়া VIP কেম্প দেখিবলৈ পাম। সেইবোৰ দেখুৱাই আছোঁ, আমি যাম সেইফালেও। গতিকে চাই থাকক ভিডিঅ'টো। এয়া পাহাৰ কাটি কাটি ৰাস্তা উলিয়াইছে।
উঠাখিনিত কেনেকুৱা লাগিল জাৰ্ণিটো একদম বঢ়িয়া বহুত কেনেকুৱা লাগিছে বোলো জাৰ্ণিটো মানে জাগাটো বহুত ধুনীয়া লাগিছে কিন্তু এতিয়া প্ৰতিযোগী বহুত দেখা গৈছে এতিয়া খানা পানী কাৰ্টন হাতত লৈ আহিছো উপায় নাই এতিয়া খাবতো লাগিব না এক কাৰ্টন পানী আমাৰ লগৰ কেইজনে ভাল এডোখৰ ঠাই বিচাৰি গৈছে কোনখিনিত খাব সকলোৱে মাতটো আহোঁতে ভোক লাগি আহিছে গতিকে আগে খাই ল'ব তাৰপিছত জেগা চাব এইফালে সুন্দৰ ব্ৰহ্মপুত্ৰত এইবিলাক সকলোৱে এনজয় কৰি আছে সঁচাই খুব সুন্দৰ ঠাই এইখনেই বহুত মানুহ কিন্তু দেই বহুত জল ইয়াত আহিছে পিকনিক খাবলৈ বহুত মানুহৰ ভিৰ দেখা গৈছে নিজৰটো বেগ পায় আপোনাৰ বেগতে নাচিব লাগিব নহয় জানো এইবিলাক মানুহে খানা খোৱাৰ ব্যৱস্থাও কৰি দিছে ইয়াত বালিব কিন্তু বহুত নামাৰি থাকে জোকাই দিলে ধুনীয়াকৈ গুচি যায় বালিব বিশাল ব্ৰহ্মপুত্ৰ বিশাল মৰুভূমি খুব সুন্দৰ দৃশ্য মজা
কিন্তু আনন্দ কৰাৰ পিছত সকলো এতিয়া ঘৰ হোৱা হৈছে। কেনেকুৱা লাগিল? ভালে লাগিছে, নতুন অভিজ্ঞতা, নতুন ঠাই। কেনেকুৱা লাগিল? ভিডিঅ' ৰেকৰ্ড কৰিছে না? ভালে লাগিছে। মানে অচিনাকি ঠাইতো আহিলেও বহুত দিনৰ মূৰত ভাল লাগিল। মানে পাহাৰ পৰ্বতে আগুৱা হৈছে না, বহুত ভাল লাগে মানে কিবা এটা মনোৰম ভাল লাগে মানে আৰু জেগাটো কিবা এটা। এইফালে আমাৰ হিৰো কেইগৰাকী চনকা এইবিলাক হৈছে কেম্পবিলাক। গতিকে এই আছিল চনকা। ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাবলৈ যেন নাপাহৰে। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।